রংগুলো নাইকিয়া হয়ে গেছে। ঠিক আছে, যাও তাহলে কাজে ফেলালে হল। গোলাপ খেতে করো, এই গোলাপটাও পেলাই দিই খালত বা নর্দমা এই অধিকার মোনা তুমি মোৰ ভাল নাছিল ধন্যবাদ। কবলৈ লাজ নকৰ, ভয়ো নকৰ। এইকেইটা দিন যে ইয়াতে থাকিলো, বহু বহু কথাই শিকিলো তোমাৰ পৰা। ফেমিলি কাক বোলে, তেজৰ সম্বন্ধৰ গুৰুত্ব কিমান, নিস্বাৰ্থ ভাল পোৱাৰ অৰ্থই পাতি, ৰঙা গোলাপৰ ৰংবোৰ গাত সানি ল'লে মনটোত কিমান আনন্দ লাগে, সকলোবোৰ তুমিয়ে শিকাইছা। মই কি বুলি কান্দৰাবি কি বুলি বুজাও? ৰঙা গোলাপৰ ৰংবোৰতো আৰু মই মচি পেলাব নোৱাৰো। যেনেকৈ তুমি তোমাৰ কপালৰ ৰঙা সেন্দুৰখিনি কেতিয়াও মচি দিব নোৱাৰি। মচিব নালাগে, সদায় সদায় ৰঙা হৈ থাকিবা, সদায় সুখী হৈ থাকিবা, তুমি সদায় আহি থাকিবা। তোর হাত দুখান লাগে, যিখন হাত তই দাদা গাত ধৰিছ, কেৱল হাতে নহয় ভৰিও তুলিব বিচাৰিছো। সবাই মাজত সেই ছোৱালীজনী কোমল বুলি বাচিব, আৰু তাই কোন হইবে তহঁতৰ ভনী, গাৰ্লফ্ৰেণ্ড নে তহঁতৰ কাৰোবাৰ ৰাখে? পেটত ভোক নোৱাৰ কাৰণে তেলৰ ভাত খাবলৈ মন যোৱা নাই, নহলে তোক ইয়াতে চাফা কৰি পেলালোহেঁতেন। চাফা
থিয়েটাৰ সূৰ্যৰ উদ্বোধনী অনুষ্ঠানৰ আহ্বায়ক মণ্ডলীৰ আমন্ত্ৰণ ক্ৰমে আমি আপোনালোকৰ মাজলৈ আহিছোঁ মাত্ৰ সপ্তাহিকৰ নাট্যবিধাৰ কাৰ্যসূচীলৈ। আজি আপোনালোকৰ আগত আমাৰ 2024-25 নাট্যবৰ্ষৰ প্ৰথম নিশা। এই প্ৰথম নিশাৰ নাট্যবিধাৰ কাৰ্যসূচীত যিসকল সন্মানীয় দৰ্শকে আমাৰ নাটক উপভোগ কৰি আমাক উৎসাহিত কৰিছে সকলো লোকে আমি থিয়েটাৰ সূৰ্যৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক ধন্যবাদ। ধন্যবাদ জনাইছোঁ মহান অনুষ্ঠানটিক যিয়ে আপোনালোকৰ পৰা আমাক নাট প্ৰদৰ্শনৰ সুবিধা কৰি দিছে। ইয়াৰ পাছতে এই মহান অনুষ্ঠানকেইটাৰ উত্তৰোত্তৰ উন্নতি আমি কামনা কৰিছোঁ। দৰ্শকবৃন্দ, কাইলৈ আপোনালোকৰ আগত আমাৰ দ্বিতীয় নিশা। এই দ্বিতীয় নিশাত আমি আপোনালোকলৈ নিবেদন কৰিম দুটাকৈ দৰ্শনী সন্ধিয়া ঠিক 6 বজাৰ